অৰ্জুনৰ দৰে কৃষ্ণয়ো স্বয়ম্বৰত মাছৰ চকুত কাঁড় মাৰি এগৰাকী ৰাজকুমাৰীক বিয়া কৰাইছিল। কৃষ্ণৰ আছিল অষ্টম পত্নী। মই যে আলোচনা কৰিম কৃষ্ণৰ একেবাৰে অষ্টমগৰাকী পত্নীক তেওঁ কেনেধৰণে কি পৰিস্থিতিত বিয়া কৰাইছিলে। ৰজা দ্ৰুপদৰ ৰাজভৱনত দ্ৰৌপদীৰ স্বয়ম্বৰত অৰ্জুনে যেনেকৈ মাছৰ চকুত শৰ মাৰি দ্ৰৌপদীক জিকি আনিছিল, ঠিক তেনেকৈ কৃষ্ণয়ো অষ্টমগৰাকী পত্নীক তেনেকৈ মাছক শৰ মাৰি জিকি আনিছিল। মদ্ৰদেশৰ ৰজা আছিল বৃহৎসেন। তেওঁৰ এগৰাকী গুণৱতী ৰূপৱতী ছোৱালী আছিল। তাইৰ নাম আছিল লক্ষ্মণা। লক্ষ্মণাই সৰুৰে পৰা এটা কথাই মনত পুহি ৰাখিছিলে, তেওঁ কৃষ্ণক স্বামীৰূপে বৰণ কৰা। সৰুৰ পৰা বহুত ধ্যান তপস্যা কৰি আছিলে, সদায় সাধনা কৰি আছিলে কেনেদৰে তেওঁ কৃষ্ণক স্বামীৰূপে পায়। আৰু সেই একেটা কথাই মদ্ৰদেশৰ ৰজা বৃহৎসেনেও ভাবি আছিলে, কেনেদৰেনো তেওঁ ছোৱালীজনীক কৃষ্ণলৈ বিয়া দিব পাৰে। বৃহৎসেনৰ আৰাধ্য দেৱতা আছিল কৃষ্ণ। এতিয়া তেওঁ কৃষ্ণক কেনেকৈ কয় যে মোৰ ছোৱালীজনী আপোনালৈ বিয়া দিওঁ, আপুনি মোৰ জোৱাই হওক। তেওঁ সদায় সেই কথাটো চিন্তা কৰি আছিল, কেনেদৰে কৃষ্ণৰ আগত প্ৰকাশ কৰে কথাটো। ইফালে মদ্ৰদেশৰ এটা পৰম্পৰা আছিল যে প্ৰত্যেকগৰাকী ৰাজকুমাৰীকে তেওঁলোকে স্বয়ম্বৰ পাতিহে বিয়া দিব। বৃহৎসেনে শেষত এটা সিদ্ধান্ত ল'লে যে এনেকুৱা এখন স্বয়ম্বৰ অনুষ্ঠিত কৰিব যিখন স্বয়ম্বৰ কেৱল কৃষ্ণৰ বিনে কোনেও জিকিব নোৱাৰে। তেওঁ এটা সোণৰ মাছ তৈয়াৰ কৰিলে আৰু এটা স্তম্ভৰ ওপৰত সোণৰ মাছটো দিলে আৰু তাৰ কিছু তলতে এটা কুমাৰবিলাকে ব্যৱহাৰ কৰা চকৰিটোৰ দৰে এটা চকৰি ৰখালে, যিটো চকৰিৰ ফুটাবিলাক বহুত ঘন আছিল। তাৰ পোনে পোনে তলত পানী ৰখালে। পানীলৈ চাই সেই চক্ৰটোৰ মাজেৰে শৰ নিক্ষেপ কৰি মাছটোক যোনে দুটুকু কৰিব পাৰিব তেওঁকেই লক্ষ্মণাই স্বামীৰূপে গ্ৰহণ কৰিব। স্বয়ম্বৰখন আছিল বহুত কঠিন আৰু স্বয়ম্বৰৰ খবৰ দেশ বিদেশৰ সকলো ৰজা ৰাজকুমাৰক দিয়া হ'ল। সেই খবৰ কৃষ্ণকো জনোৱা হ'ল। সকলো দেশৰ ৰজা ৰাজকুমাৰসকল আহিলে, আহি সকলোৱে চেষ্টা কৰিলে যে চক্ৰটোৰ মাজেৰে শৰ নিক্ষেপ কৰি মাছটো টুকুৰা কৰিবলৈ, কিন্তু কোনো সক্ষম হ'ব নোৱাৰিলে। শিশুপাল, দুৰ্যোধন, জৰাসন্ধকে আদি কৰি সকলো তাত বহিলেহি, কোনো নোৱাৰিলে। সেই খবৰ পাই কৃষ্ণই অৰ্জুনক লগত লৈ দ্বাৰকাৰ পৰা মদ্ৰদেশ পালেগৈ। প্ৰথমে কৃষ্ণ অৰ্জুনক ক'লে, যোৱা অৰ্জুন, সকলো বিফল হ'ল, এইবাৰ তোমাৰ পাল। অৰ্জুনে তেতিয়া কৃষ্ণক কৈছিল, যিগৰাকী ৰাজকুমাৰে সৰুৰে পৰাই সাধনা কৰি আছিল কেৱল কৃষ্ণক পাবলৈ, তেওঁক মই কেনেকৈ গ্ৰহণ কৰিম। তেতিয়া কৃষ্ণই ক'লে, তুমি যিহেতু স্বয়ম্বৰত আহিছা, গতিকে তুমি তোমাৰ কাম কৰিবই লাগিব। কৃষ্ণৰ কথামতে অৰ্জুন স্বয়ম্বৰলৈ গ'ল। ধনুখন দাঙি লৈ অৰ্জুনে পানীলৈ চাই শৰ নিক্ষেপ কৰিব বিচাৰিছিল যদিও ক্ষেপ কৰিব নোৱাৰিলে, তেওঁ বিফল হ'ল। আচলতে অৰ্জুনে নিজে বিফল হোৱাৰ অভিনয় কৰিলে। কোনো ৰাজকুমাৰ বা ৰজাই ধনুখন দাঙিবই নোৱাৰিলে। কোনোবাই দাঙিছিল যদিও গুণডাল লগাওঁতেই হাৰ মানিছিলে, কোনোবাই যেনে তেনে গুণডাল লগাব পাৰিছিল যদিও শৰ নিক্ষেপেই কৰিব নোৱাৰিলে। সকলো অকৃতকাৰ্য। শেষত কৃষ্ণ আহিল আৰু কৃষ্ণই অতি সহজে অৰ্জুনে যেনেকৈ দ্ৰৌপদীৰ সেই মাছটোৰ চকুত কাঁড় মাৰিছিল, ঠিক তেনেকৈ কৃষ্ণয়ো পানীলৈ চাই সেই চক্ৰটোৰ মাজেৰে শৰ নিক্ষেপ কৰি মাছটো দুটুকুৰ কৰি ৰাজসভাত পেলাই দিলে। আৰু তাৰ পিছতেই বৃহৎসেন আৰু লক্ষ্মণৰো সপোন পূৰ হ'ল। লক্ষ্মণাই কৃষ্ণক স্বামীৰূপে বৰণ কৰিলে। এনেদৰেই কৃষ্ণৰ লক্ষ্মণাৰ সৈতে অষ্টম বিবাহ সম্পূৰ্ণ হয়। এয়াই আছিল আজি ভিডিঅ'টোৰ মূল কথা। তথ্যখিনি কেনে পালে জনাবচোন। আকৌ এটা এনেধৰণৰ ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।